ডিয়াৰ এক্স, তুমি এতিয়া ক'ত? মই জনাৰ প্ৰয়োজন বোধ নকৰোঁ। মোৰ ইচ্ছা অনিচ্ছাৰ কথা নভবাকৈ এৰি গৈছিলা জীৱনৰ আলিকিকুৰিত, য'ত নিসংগ মই জীৱন এটাত বৰকৈ অনুভৱ কৰিছিলোঁ। বুজা নাছিলোঁ সঁচা প্ৰেমৰ সংজ্ঞা কি, মাথো অনুভৱ কৰিছিলোঁ সপোনৰ বালিঘৰ ফাকি গ'লে বেদনা কিমান। এতিয়া মোৰ এইবোৰক লৈ আক্ষেপ নাই, তথাপি ডায়েৰীৰ পৃষ্ঠাবোৰে সোঁৱৰাই দিয়ে কিছুমান অতীত, য'ত তুমি মই এক হোৱাৰ আছিল অলিক কল্পনা। নাই, আজি মই পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালীজনী, বুজিছা? য'ত তুমি এৰি গৈছিলা আজিও মই তাতেই আছোঁ, তথাপি মই সুখী। জীৱনৰ বাট বুলিবলৈ এটা শিক্ষাৰ আৰম্ভণি তোমাতেই, শেষৰ চাবিকাঠি এতিয়াও বিচাৰি পোৱা নাই। ভাল লগাবোৰক নিঃশেষ কৰিব বিচাৰোঁ আজিকালি, যন্ত্ৰণাবোৰক বুকুত সামৰি ৰং বিৰঙৰ তুলিকা সাঁচি থওঁ আলফুলে। তোমাৰ উপহাৰত যেন আজি মোৰ জীৱন ধন্য। স্মৃতিবোৰ এতিয়াও আমনি কৰে সঁচা। এটা কথা কি জানা, জীৱনত শিক্ষাবোৰে একো একোটা ছায়া হৈ থিয় দিয়ে য'ত মই উপস্থিত হওঁ। লাহে লাহে সকলোবোৰ সম্পূৰ্ণ হৈ উঠিব, নেথাকিব তাত তোমাৰ হস্তক্ষেপ, বন্ধ থাকিব মোৰ হৃদয়ৰ খিৰিকী। কিন্তু ডায়েৰীৰ পৃষ্ঠাবোৰে জীৱনটো নতুনকৈ গঢ় দিয়াত এচেৰেঙা পোহৰ বাকি দিব, য'ত মই পৃথিৱীখনক চিঞৰি চিঞৰি জনাই দিম, আগতকৈ মই এতিয়া বহুত বেছি সুখী।